তো আজি আমি আলোচনা কৰিম ক্লাছ 9 মেথছৰ ৰিভিজন চেপ্টাৰৰ পৰা। তো ইয়াতে এক্সাৰসাইজটো হ'ল আমাৰ R1। ইয়াৰে প্ৰথম যোনটো কোৱেশ্চন আছে এই কোৱেশ্চনটো আমাক দিয়া আছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। তাৰ মানে ৰুটটোৰ আমি বৰ্গমূল কৰিব লাগে আৰু এনেকুৱা এটা কন্ডিশন দিয়া আছে বৰ্গমূলটো যে আমি উলাম তাৰে দশমিকৰ 2 ঘৰ পিছত আমি যাব লাগিব, মানে দশমিকৰ পিছত দুটা অংক আমাক লাগে। গতিকে সলিউশনটো আমি কৰিম কেনেকৈ? তো সলিউশনটো আমি স্টার্ট কৰি দিম ডাইরেক্ট। এই যোনটো ৰুটটো আছে ইয়াৰে বৰ্গমূলটো লাগে আমাক। তো এই যোনটো ৰুটটো আছে ইয়াক আমি সিম্পলি 2 লিখিম আৰু হৰণ যেনেকৈ কৰো ঠিক তেনেকৈ আমি লিখিম আৰু 2ৰ পিছত আমি দশমিক দিম আৰু এজৰ কৰি 2 জোৰ আমি শূন্য দি দিম। এনেকুৱা এজৰ 2 জোৰ হৈ গল। এইবাৰ আমি কি কাম কৰিম, সোঁফালৰ পৰা আঁচ দি আহিম এজৰ এজৰ কৰি। যেনেকুৱা দুটা মিলি এজৰ হ'ব, ইয়াতে দুটা মিলি এজৰ হ'ব, ইফালে নাই অনলি 2 আছে, গতিকে 2ৰ ওপৰত আহিব। এতিয়া কথা হ'ল আমি ইয়াৰ হৰণ প্ৰক্ৰিয়াটো আমি কৰিম এনেকৈ, যত আমাৰ 2 আছে ইয়াতে আমি এনেকুৱা এটা নম্বৰ ল'ব লাগিব, এনেকুৱা এটা অংক ল'ব লাগিব, সেম অংকটো আমি এই ওপৰতো ল'ব লাগিব আৰু এই দুয়োটা মাল্টিপল কৰি আমি 2ৰ সমান পাব লাগিব নাইবা 2তকৈ সৰু পাব লাগিব, কিন্তু 2তকৈ আমি ডাঙৰ পাব নোৱাৰো। তেনেহলে আমি চাও, যদি ইয়াতে মই 1 লওঁ, ইয়াতে যদি মই 1 লওঁ ওপৰতো মই 1 পূৰণ কৰিব লাগিব। তো 1 * 1 মানে 1 হৈ যাব। সাপোজ যদি মই ইয়াতে 2 লওঁ তেনেহলে ওপৰতো মই 2 ল'ব লাগিব। তো 2 * 2 কৰিলে মই কিমান পাম? 4। এতিয়া চোৱা যোনটো আমাৰ ৰিজাল্ট আহিছে 4 আহিছে। 2 যদি আমি ইয়াতে লওঁ ওপৰত আমি 2 ল'ব লাগিব, 2 * 2 = 4 হৈ যাব, কিন্তু 2তকৈ 4টো কি হ'ব? ডাঙৰ। এই কাৰণে আমি এইটো অপশন ল'ব নোৱাৰো, গতিকে আমি অপশন কোনটো লম? 1 যোনটো আছে। তো 1 এৰে আমি কি কৰিম, ইয়াতে যোনটো নম্বৰ মই লম ওপৰতো সেম নম্বৰে মই ল'ব লাগিব। গতিকে ইয়াতে যদি মই ইনটু 2 কৰি দিওঁ তো 1 আৰু 1 ইনটু কৰিলে আমি কিমান পাম? 1 এ পাম। তাৰ পিছৰ কাম কি আমি মাইনাস কৰিব লাগে। সো 2ৰ পৰা আমি 1 যদি মাইনাস কৰি দিওঁ কিমান থাকিব? 1 থাকিব। আৰু নেক্সট স্টেপৰ কামটো হ'ল আমাৰ এনেকুৱা, ওপৰত আমাৰ 1 আছে, 1ৰ লগত আমি কি কাম কৰিব লাগিব? 2ৰে আমি গুণ কৰিব লাগিব। কাক? 1। তো যেহেতু ওপৰৰ মই এইটো নিয়মত কৰিম, ওপৰত 1 আছে ইয়াক মই 2 গুণ কৰিম, গতিকে 2 * 1 মানে কিমান হ'ব? 2 হ'ব। এতিয়া চোৱা 2 টো 1ৰ ভিতৰত ভাগ নাযাব, সেই কাৰণে আমি কি কৰিম, এই যোনটো দশমিক আছিল এইটো আমি ওপৰত উঠাই দিম। ঠিক আছে, তলত নাহিব, ওপৰত যাব। যেতিয়া দশমিক মই ইয়াতে দি দিছো ইয়াৰ পৰা এজৰ শূন্য তলত নমাই আহিব। তো মই তলত নমাই আনিলো। এতিয়া চোৱা, এতিয়া নেক্সট আমাৰ স্টেপত কি কাম হ'ব, ইয়াতে মই কি অংক ল'ম? সেম অংকটো মই ওপৰত ল'ব লাগিব আৰু এই গোটেইখিনি মই পূৰণ কৰি কিমান পাব লাগিব? 100 পাব লাগিব নাইবা 100তকৈ কম পাব লাগিব। সাপোজ মই যদি ইয়াতে 2 লওঁ তেনেহলে ইয়াতে মই 2 ল'ব লাগিব। তেনেহলে 2ৰে 22 পূৰণ কৰি চোৱা কিমান পোৱা তুমি। তো যদি আমি ইনটু কৰি দিওঁ 2 * 2 = 4, 2 * 2 = 4, 44 পালো। 100তকৈ বহুত সৰু। নেক্সট আমি যদি ইয়াতে 3 লওঁ তেনেহলে ওপৰতো মই 3 ল'ব লাগিব। গতিকে এই 3ৰে কি কৰিব লাগিব? 23 কিন্তু। তো 23 * 3 যদি আমি কৰো 3 * 3 = 9 হৈ যাব, 3 * 2 = 6, 69 পাম আমি। এগেইন আৰু এটা অপশন লৈ চাম আমি, ইয়াতে যদি 4 লোৱা যায় ওপৰতো যদি মই 4 লওঁ তেনেহলে কিমান পাম? 4ৰে 24ক তুমি ইনটু কৰি দিয়া। তো 24 * 4, 4 * 4 = 16, 1 কেৰি, 4 * 2 = 8 আৰু 1 মিলি 96। ঠিক আছে, আকৌ এটা লম, যদি মই ইয়াতে 5 লওঁ তেনেহলে ওপৰতো মই কিমান ল'ব লাগিব? 5 ল'ব লাগিব। এতিয়া চোৱা 25 ইনটু যদি মই 5 কৰো তেনেহলে 5 * 5 = 25, 2 কেৰি কৰিব, 5 * 2 = 10 আৰু 2 মিলি 12। 100 আছিল ইয়াতে, যদি 25 আমি লওঁ 5 যদি লওঁ তেনেহলে 120 পাম, 125 পাও, গতিকে 100তকৈ ডাঙৰ হৈ যাব। গতিকে এইটো অপশন আমি ল'ব নোৱাৰো, এইটো একদম সৰু, এইটো ল'ব নোৱাৰো। নিয়াৰেষ্ট কোনটো আছে? 96, গতিকে আমি কি ল'ম? 4। ইয়াতো 4 ল'ব লাগিব, ওপৰতো মই কিমান ল'ব লাগিব? 4। আৰু যেতিয়া মই 4 ল'ম তেতিয়াহলে মানটো মই কিমান পাম? 96। গতিকে 96 পাই গলো আৰু এইটো আমি কি কৰিম? মাইনাস কৰি দিম এইবাৰ। তো মাইনাস কৰাৰ পিছত আমি চাম কিমান আহে। ইয়াতে 0 আছে, 1 লোৱা, 10 হৈ যাব। 10ৰ পৰা যদি আমি 6 মাইনাস কৰি দিওঁ তেনেহলে থাকিব কিমান? 4। ইফালে তোমাৰ 9 থাকিব, 9ৰ পৰা 9 গলে 1 লিখিব নালাগে। এতিয়া চোৱা, যেহেতু আমি দশমিক দিছো গতিকে এই দুয়োটা 0 ইয়াত আমি নমাই আনিব পাৰো। তো 0 নমাই আনিলো আৰু ইফালে চোৱা ওপৰত কিমান আছে? দশমিকটো তুমি মনে মনে নাইকিয়া বুলি ধৰা তেনেহলে থাকিব 14, 14 * 2 = কিমান হ'ব? 28। গতিকে ইয়াতে আহিব কিমান? 28। এতিয়া চোৱা, যেহেতু 28 আমি পালো, এই 28ৰ লগত ইয়াতে মই কি অংক ল'ম আৰু ইয়াতে সেম অংক ল'ম যাতে তোমাৰ কি হয়? 400
হয় নাইবা 400তকৈ সৰু হয়, ইয়াতকৈ যাতে ডাঙৰ নহয়। সাপোজ মই যদি লওঁ কিমান, ইয়াতে যদি মই 2 লওঁ তেনেহ'লে ওপৰতো মই কিমান দিব লাগিব 2, আৰু 282 হৈ যাব, আৰু এই 2 ৰে এই গোটেইখিনি পূৰণ কৰিলে মই কিমান পাম, 2 2 * 4, 2 8 * 16, 1 কেৰি 2 2 * 4, 1 2 1 মিলি 5 হৈ যাব। গতিকে 400তকৈ ডাঙৰ হৈ যায়, সেইকাৰণে আমি 2 ল'ব নোৱাৰোঁ। গতিকে ইয়াতে অবভিয়াছলি তুমি কিমান ল'ব লাগিব, 1 ল'ব লাগিব। তেনেহ'লে ওপৰতো মোৰ কিমান আহিব, 1 আহিব। এতিয়া চোৱা 281ক যদি আমি 1 ইনটু কৰোঁ কিমান পাম, 281 পাম, আৰু লাষ্টত মাইনাছ কৰি দিয়া, 1 লোৱা 10, 10ৰ পৰা 1 গ'লে 9 থাকিব। ইয়াতে তোমাৰ কিমান আছে 9, 9ৰ পৰা 8 গ'লে কিমান থাকিব 1, ইয়াতে আছে 3, 3ৰ পৰা 2 গ'লে কিমান থাকিব 1। গতিকে আমাক কি কৈছিল, দশমিকৰ মান যোনটা আমি ওলাব লাগে মাত্ৰ 2 ঘৰ পিছত যাব লাগে। চোৱা দশমিক আছে 1 ঘৰ 2 ঘৰ আমাৰ হৈ গ'ল। গতিকে ৰুটটোৰ যোনটো আনুমানিক বৰ্গমূলটো হ'ব 2 ঘৰ পিছত, এইটো হ'ব 1.41। এইটো আমাৰ কাৰণে কি হ'ব, ফাৰ্ষ্ট যোনটো কুৱেশ্যন আছিল ইয়াৰে আমাৰ সমাধানটো আমি পাই গ'লো। নিশ্চয় বুজি পাইছা কুৱেশ্যনটো। তেনেহ'লে আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। নেক্সট কুৱেশ্যন যোনটো আছে ইয়াতে আমাক দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু গুণফল পৰিমেয় সংখ্যা হয়। দুটা আমি যিকোনো অপৰিমেয় সংখ্যা ল'ব লাগে আৰু প্ৰমাণ কৰি দেখাব লাগে কি তাৰ সিহঁতৰ যোগফলটো আমাৰ পৰিমেয় সংখ্যা হয় আৰু পূৰণফলটো আমাৰ কাৰণে কি হয়, পৰিমেয় সংখ্যা হয়। গতিকে মই লিখিম ধৰা হ'ল দুটা অপরিমেয় সংখ্যা ক্রমে যিকোনো ধরিব পারা, মই ধরিলো 2 + √3, 2 - √3। এই দুয়োটা মোর কারণে কি অপরিমেয় সংখ্যা। গতিকে আমি প্রমাণ করে চাও, যোগফল মই লিখিম, এই দুয়োটা যোগ করিম মই 2 + √3 প্লাস করিম মই 2 - √3। এতিয়া চোৱা এটা √3 প্লাছত আছে, এটা √3 মাইনাছত আছে, এইটো কেনসেল হৈ যাব। তেনেহ'লে থাকিব কি 2 + 2 থাকিব, আমি কিমান পাম 4, আৰু 4 এটা কি হয় আমি সকলোৱে জানো এটা পৰিমেয় সংখ্যা হয়। গতিকে ইয়াতে আমি লিখিম কি 4 এটা পৰিমেয় সংখ্যা। ঠিক আছে, নেক্সট আমি কৰিম কি গুণফল। তো গুণফল কৰিও আমি প্ৰমাণ কৰি দেখাব লাগে। ঠিক আছে, 2 + √3 ব্ৰেকেট দিম 2 - √3। এতিয়া ইয়াতে চোৱা এইটো এনেকুৱা লাগি আছে a + b ইনটু কি হৈ আছে a - b। তো ইয়াৰ এটা ফৰ্মুলা আছিল a² - b²। তোমালোকে তলে কৰিবা, মই সাইডতে কৰি আছো। ইয়াতে a মোৰ কাৰণে কি হৈ আছে 2, তো গতিকে 2² মাইনাস কি হ'ব √3²। ইয়াৰ পৰা মই মানটো কি পাম, 2² মানে কিমান হ'ব 4, আৰু a স্কয়াৰ আৰু ৰুট কেনসেল হৈ থাকিব কিমান -3। তো ইয়াৰ পৰা যদি মাইনাস কৰি দিও 4ৰ পৰা 3 মাইনাস কৰিলে 1 থাকিব। 1 এটা কি হয় পৰিমেয় সংখ্যা হয়। তো এইটো আমাৰ কি আছিল প্রমাণটো আমি কৰি দেখালো। দুয়োটা অপরিমেয় সংখ্যা যোগ কৰি আমি এটা কি পাইছো পৰিমেয় সংখ্যা। নেক্সট সেই দুয়োটা অপরিমেয় সংখ্যা পূরণ কৰি আমি কি পাইছো এটা পৰিমেয় সংখ্যা পাইছো। গতিকে আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰো। ঠিক আছে, তো নেক্সট যোনটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 3, ইয়াতে আমাক দিয়া আছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। -5 আৰু +5 দুয়োটা 5ৰ মাজত থকা কিমানটা অখণ্ড সংখ্যা আছে এইটো আমি সংখ্যা ৰেখাৰ জৰিয়তে দেখাব লাগে। এইটো কোৱেশ্চন একদম ইজি। তো আমি সমাধানটো কৰি লওঁ সোনকালে। তো ইয়াতে মই ফাৰ্স্ট কি কাম কৰিব লাগিব, যেহেতু সংখ্যা ৰেখাৰ কথা কৈছে গতিকে ফাৰ্স্ট মই সংখ্যা ৰেখা এটা ড্ৰ কৰিম, আৰু এইটো মোৰ হল কি 0 স্থান। তোমালোকে স্কেলৰ সহায়ত কৰিবা, প্ৰত্যেক সেন্টিমিটাৰ পিছে পিছে এটা কৰি আঁচ মাৰিবা। তো মই আনুমানিকভাৱে ধৰি আছো এইটো মোৰ 1 সেন্টিমিটাৰ, 2 3 4 and 5। ইফালেও সেম আহিব লাগিব 1 2 3 4 5। পিছত নাম্বাৰবিলাক বহাই যোৱা। 0 লেফট হ্যান্ড সাইডে আহিলে মাইনাস আহে, তো -5 -4 -3 -2 -1। এগেইন ইফালে গ'লে পজিটিভ 1 2 3 4 and 5। -5 আৰু +5 এই দুয়োটা বাদ দি যিমান কেইটা আছে ইহঁতৰ মাজত এই প্ৰত্যেকটো আমাৰ কাৰণে কি হ'ব অখণ্ড সংখ্যা হ'ব। গতিকে লাষ্টত তোমালোকে লিখিবা এতেকে -5 আৰু +5ৰ মাজৰ অখণ্ড সংখ্যাবোৰ হ'ল ক্ৰমে লিখিলে হ'ল এফালৰ পৰা। তো মই ইফালৰ পৰা লিখি আছো ডাইৰেক্ট। তেনেহ'লে -4, -3, -2, -1, -0, -1, -2, -3, -4। -5 আৰু -5 আৰু 5 মই লিখিব নোৱাৰো, বাকিবিলাক ইহঁতৰ মাজত থকা যিমান কেইটা অখণ্ড সংখ্যা আছে প্ৰত্যেকটো লিখি দিলো। এইটোৱে এইটো কোৱেশ্চনৰ এনসাৰ, একদম সহজ। তেনেহ'লে আহা
আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰিম। নেক্সট যোনটো কুৱেশ্যন আছিল কুৱেশ্যন নম্বৰ 4, ইয়াতে আমাক কুৱেশ্যনটো কৈছে সূচক বিধি হিচাপত a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুয়াল a টু দি পাৱাৰ m মাইনাছ n ত m ইকুয়াল n বহাব লাগে আৰু প্ৰমাণ কৰিব লাগে a টু দি পাৱাৰ 0 ইকুয়াল 1। এটা আমি প্ৰমাণ কৰি দেখাব লাগে। তো আহা ডাইৰেক্ট আমি প্ৰমাণ কৰি দিওঁ। সলিউশনটো আমি স্টার্ট কৰো। একদম ইজি কুৱেশ্যন হয় এইটো। গতিকে যিখিনি বস্তু দিয়া আছে ইয়াতে হৰণ কৰি দিয়া আছে। সাপোজ ধৰা মোক হৰণ কৰা আছে এনেকুৱা 4 হৰণ 8 দিয়া আছে, তেনেহলে এইটো বস্তু আমি কেনেকৈ লিখো 4/8 এনেকৈ লিখো। সেম কামটো মই ইয়াতে কৰিম। তো a টু দি পাৱাৰ m ডিভাইডেড বাই মই কৰিম কি a টু দি পাৱাৰ n ইকুয়াল এইটো বস্তু সেম লিখিম মাইনাস m মাইনাস n। এতিয়া চোৱা কি কৈছে যে m ৰ ঠাইত আমি কি বহাব লাগে n বহাব লাগে। তো সেইখিনি কাম আমি কৰি দিম। যত যত m আছে চোৱা ইয়াতে কি আছে a ৰ ওপৰত পাৱাৰটো কিমান আছে m আছে। তো ইয়াতে মই লিখিম কি n, তলৰটো n আছে গতিকে চেঞ্জ নকৰো, n থাকিব ইকুয়াল a ইয়াতে চোৱা পাৱাৰ কি আছে m টো মই n কৰিম মাইনাস কি হ'ব n। ইয়াতে আমি ব্ৰেকেটত লিখি দিম m ইকুয়াল n বহুৱাই। ঠিক আছে, m ৰ ঠাইত আমি কি কৰিছো n টো আমি বহাই দিছো, সেই কাৰণে ব্ৰেকেটত মই লিখি দিলো। এতিয়া চোৱা যেহেতু এই হৰণটো প্ৰত্যেকটো টাৰ্মছ আমাৰ কি আছে সেম আছে, সেই কাৰণে কেনসেল আউট হ'ব। তো এইটো ইয়াৰ ভিতৰত কিমান বাৰ যাব 1 টাইম যাব, গতিকে এইফালে থাকিব কিমান 1 আৰু এইফালে আগবাঢ়ি যোৱা a যোনটো আছে ইয়াৰ পাৱাৰ কি আছে n মাইনাস n। তো n ৰ পৰা যদি আমি n মাইনাস কৰি দিও কিমান পাম আমি 0। তো a পাৱাৰ 0 আহি গল। ইয়াৰ পৰা আমি আমাৰ যোনটো প্ৰমাণ কৰিব লগা আছিল সেইটো বস্তু আমি পাই গলো। চোৱা a টু দি পাৱাৰ 0 ইকুয়াল 1 আমি দেখাব লাগে। আলটিমেটলি এইটোৰ জৰিয়তে আমি কি দেখালো a টু দি পাৱাৰ 0 ইকুয়াল 1 আমি পাই গৈছো। গতিকে লাষ্টত লিখিবা প্ৰমাণিত হল বুলি ইয়াতে লিখি দিলে হৈ গল, কোৱেশ্চনটো আমাৰ সলভ হৈ গল। তো নিশ্চয় কোৱেশ্চনটো বুজি পাইছে, একদম ইজি কোৱেশ্চন আছিল। 5 নম্বৰ যোনটো কোৱেশ্চন আছে 4 নম্বৰ কোৱেশ্চনটোৰ একদম ৰিলেটেড কোৱেশ্চন হয়, একদম একে। সোয়া ইয়াতো কি কৈছে সূচক বিধিৰ কথা কৈছে, সেম যোনটো কন্ডিশন আছিল আমাক এইটো দি আছে, কিন্তু ইয়াতে ভ্যালুটো আমাক চেঞ্জ কৰি দিছে। যেনেকুৱা m ৰ ঠাইত আমি n পুট কৰিছিলো, এইবাৰ আমি m ৰ ঠাইত কি পুট কৰিব লাগিব 0। আৰু লাষ্টত আমি প্ৰমাণ কৰি দেখাব লাগে কি a টু দি পাৱাৰ মাইনাস n ইকুয়াল 1/a টু দি পাৱাৰ n। এটা আমি প্ৰমাণ কৰি দেখাব লাগে। একদম ইজি কোৱেশ্চন। জাস্ট আমি কি কৰিম যত যত m আছে তাত আমি 0 বহাই দিম আৰু লাষ্টত আমাৰ প্ৰমাণৰ যোনটো দেখাব লাগে সেইটো বস্তু আমাৰ আহি যাব। তো আহা আমি এইটো বস্তু সলভ কৰো। ঠিক আছে, তো ফার্স্ট আগৰ নিচিনা কৰি লিখিম যত আমাক ইয়াতে দিয়া আছে। তো a টু দি পাৱাৰ m ডিভাইডেড বাই যেহেতু হৰণ আছিল গতিকে এনেকৈ লিখিম a টু দি পাৱাৰ n ইকুয়াল লিখিম সেম a টু দি পাৱাৰ m মাইনাস n। নেক্সট স্টেপত আমি কি কৰিম যত m আছে তাত আমি কি বহাম 0। সো ইয়াতে এর পাৱাৰ কি আছিল m, গতিকে মই পুট কৰিব লাগিব 0 ডিভাইডেড বাই a টু দি পাৱাৰ n সেমে থাকিব, এইটো আমি চেঞ্জ কৰিব নালাগে। আকৌ চোৱা এর পাৱাৰ কি আছে m, ইয়াতে 0 হ'ব মাইনাস হ'ব তোমাৰ কি n। ইয়াতে লিখিম কি যে m ইকুয়াল 0 বহুৱাই m ৰ ঠাইত আমি কি বহাইছো এই ক্ষেত্ৰত 0, সেই কাৰণে 0 বহুৱাই ব্ৰেকেটত লিখি দিলে ভাল হ'ব, সহজতে বুজি পাব। নেক্সট চোৱা অলপ আগতে আমি প্ৰমাণ কৰিছিলো কি যে a টু দি পাৱাৰ 0 ভ্যালুটো সদায় কিমান হয় 1 হয়। গতিকে যত a টু দি পাৱাৰ 0 আছে তাত আমি কি পুট কৰিম 1। সোয়া ইয়াতে আছে গতিকে এই ক্ষেত্ৰত আমি কি পুট কৰিব পাৰো এইখিনিৰ ঠাইত মই 1 লিখিব পাৰো। ঠিক আছে, তাৰ পিছত কি আহিব a টু দি পাৱাৰ n আছে এজ ইট ইজ। এতিয়া সোয়া এই যোনটো 0 আছে 0 মানে একো নাই, এইটো লিখা যি কথা নেলিখা একে কথা, তেতিয়ালে থাকিব কি মাইনাস n থাকিব। গতিকে a টু দি পাৱাৰ মাইনাস n ইয়াতে থাকিব। ঠিক এতিয়া সোয়া ইয়াতে এটা বস্তু লিখিব পাৰা যেহেতু a টু দি পাৱাৰ 0 ইকুয়াল কিমান হয় 1। গতিকে সোয়া যত a টু দি পাৱাৰ 0 আছিল তাত আমি কি বহাইছো 1 বহাই দিছো। ঠিক আছে, তো ফাইনালি আমাৰ এনসারটো আহি গৈছে। জাস্ট মই কি কৰিম এৰেঞ্জ কৰি লিখি দিম a টু দি পাৱাৰ মাইনাস n টো আগত আছে, গতিকে এইটো রাইট হ্যান্ড সাইডত আছে, ইয়াক মই ইকুয়ালৰ লেফট হ্যান্ড সাইডত লিখিম, একো আপত্তি নাই লিখিলে হল। তাৰ পিছত আহিব কি a টু দি পাৱাৰ n, এইটো আমি প্ৰমাণ কৰিব লগা আছিল আৰু প্ৰমাণটো আমি পাই গলো। গতিকে লাষ্টত লিখি দিবা কি প্ৰমাণিত হল বুলি, প্ৰমাণিত হল। তো নিশ্চয় এইটো কোৱেশ্চন বুজি পাইছে, এইবিলাক কোৱেশ্চন আহি থাকে, গতিকে ধুনীয়া কৰি চাই লবা, স্ক্ৰীনশ্বট মাৰি লবা, ভিডিওটো পজ কৰি গোটেইখিনি বস্তু ডিটেইলছ ভাবে বুজি লবা।